অসমীয়া চলচ্চিত্ৰই দিনক দিনে যদিও উন্নতিৰ পথত আগবাঢ়িছে ২৩ জুন তাৰিখে ৰিলিজ হ'বলগীয়া এখন অসমীয়া নতুন ছবি ৰুদ্ৰ আৰু সেই ৰুদ্ৰৰ ছবিখনে এনে এটা বিতৰ্কৰ সন্মুখীন হৈছে যিটো বিতৰ্ক আমাৰ অসমীয়া ছবিত খুব সঘনাই দেখিবলৈ পোৱা যায় এনে এটা বিতৰ্কৰ সন্মুখীন হৈছে যিটো কেতিয়াও আপুনি কল্পনা কৰা নাই ৰবিদাৰ সিনেমা এনেকুৱা হ'ব বুলি আপুনি হয়তো কেতিয়াও ভবা নাই ৰিলিজ নোহোৱাৰ আগতেই এই বিতৰ্কটোৱে ৰুদ্ৰৰ টিমক অৰ্থাৎ ৰুদ্ৰৰ যিটো টিম ৰুদ্ৰ টিমক বিমূৰত পৰা দেখা গৈছে যেহেতু দুটা দিন বাকি আছে ৰিলিজ হ'বলৈ তাৰ আগতেই এনেকুৱা ধৰণৰ বিতৰ্কত আৰু এজন ইউটিউবাৰে তথাকথিত এজন ইউটিউবাৰ জনপ্ৰিয় এজন ইউটিউবাৰে সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে যে ৰুদ্ৰৰ ছবিখন বাংলাদেশৰ ছবিৰ পৰা ৰুদ্ৰৰ ছবিখনে কপি কৰিছে ভিডিওটো তথা যিগৰাকী ইউটিউবাৰে প্ৰচাৰ কৰিছে যে ৰুদ্ৰৰ ছবিখন বাংলাদেশৰ ছবিৰ পৰা কপি কৰা হৈছে বাংলাদেশৰ ছবিৰ ক্লিপ আৰু সেই ক্লিপ কেইটা আনি ডাইৰেক্ট অসমীয়া ছবি ৰুদ্ৰৰ ছবিখনত লগাই দিয়া হৈছে বুলি সেই ভিডিওটোত স্পষ্টভাৱে দেখাই দিছে আৰু ৫-৬ ছেকেণ্ডৰ কেইটামান ক্লিপ হ'ব আৰু সেই ক্লিপ কেইটা ৰুদ্ৰৰ ছবিখনত একেই বুলি সেই ইউটিউবাৰজনে স্পষ্টভাৱে সেই ভিডিওটোৰ জৰিয়তে আপোনালোকক উপস্থাপন কৰিছে তেওঁ সেই ভিডিওটোত উল্লেখ কৰিছে যে ৰুদ্ৰৰ ছবিখন বাংলাদেশৰ ছবিৰ পৰা কপি কৰা হৈছে এখন বাংলাদেশৰ ছবিৰ পৰা ৰুদ্ৰৰ ছবিখনৰ কেইটামান ক্লিপ অৰ্থাৎ ট্ৰেইলাৰ দি থোৱা কেইটামান ক্লিপো সেই ছবিখনৰ বাংলাদেশৰ ছবিৰ পৰা কপি কৰা হৈছে এই ক্ষেত্ৰত আমাৰ অসমীয়া হিচাপে বা আমাৰ অসমীয়া ছবি প্ৰেমিক হিচাপে অলপমান হ'লেও দুখ লাগিব আৰু যি কি নহওক আমি ৫-৬ ছেকেণ্ডৰ এটা ক্লিপৰ কাৰণে আমি গোটেই অসমীয়া ছবিখনক আমি এৰি দিব নোৱাৰোঁ তথাপিও আমি ৰুদ্ৰৰ চাম কাৰণ ৰুদ্ৰ আমি চাবই লাগিব কাৰণ তেওঁলোকৰ বহুখিনি কষ্ট সোমাই আছে ৫-৬ ছেকেণ্ডৰ এটা ক্লিপৰ কাৰণে আমি অসমীয়া ছবি এখন আমি এৰি দিব কেতিয়াও নোৱাৰোঁ আৰু এখন ছবি প্ৰস্তুত কৰি উলিয়াওঁতে কিমানখিনি কষ্ট হয় হয়তো এজন পৰিচালকেহে গম পায় বা এজন অভিনেত্ৰীয়ে গম পায় কিমানখিনি তাত কষ্ট থাকে কিমানখিনি ত্যাগ থাকে ৫-৬ ছেকেণ্ডৰ এটা ক্লিপৰ কাৰণে আমি গোটেই ছবিখনক আমি এৰি দিব নোৱাৰোঁ এটা কথা মনত ৰাখিব আমি অসমীয়া ছবি খুব কম পাওঁ আৰু খুব ভাল ছবি হ'বলৈ গৈ আছে ৰুদ্ৰৰ ছবিখন অৰ্থাৎ সম্পূৰ্ণ ছবিখন চাব ৫-৬ ছেকেণ্ডৰ কাৰণে ছবিখন আপুনি নেচাওঁ বুলি নাহিব কাৰণ নিজৰ মাইণ্ডেৰে কাম কৰিছে নিজৰ কষ্ট আছে নিজৰ ত্যাগ আছে গতিকে আপোনালোকে ৰুদ্ৰখন চাব আৰু ৰুদ্ৰৰ ছবিখন বহুত বেছি ভাল হ'ব আৰু ময়ো চাম অৰ্থাৎ অসমীয়া ছবি চাম কাৰণ ৫-৬ ছেকেণ্ডৰ এটা ক্লিপৰ কাৰণে আমি অসমীয়া ছবি কেতিয়াও এৰি দিব নোৱাৰোঁ আৰু আমাৰ খুব বেছি ভাল অসমীয়া ২-৩খন আহে বছৰত গতিকে আমি মিছ কৰি দিয়াৰ কোনো কথাই নাহে তেওঁৰ ছবিখন চাব পুৰণি অভিনেত্ৰী আছে বহুত বেছি কষ্ট কৰিছে বহুত হয়তো আমি শ্বুটিঙৰ ক্লিপো আমি ৰবিদাৰ গ্লাছ সোমাই গৈছিলে এনেকুৱা ধৰণৰ আমি খবৰো পাইছোঁ বা আমি দেখিবলৈ পাইছোঁ গতিকে ইমানখিনি কষ্ট কৰাৰ পিছত আমি এইটো ক্ষেত্ৰত ইমান বেছি সমালোচনা কৰিব নালাগে ইমান বেছি বিতৰ্ক কৰিব নালাগে চিম্পুলকৈ এটা ভাবি লওক তেওঁলোকে সেই ক্লিপটো কিনি লৈছে বা ৫-৬ ছেকেণ্ডৰ কাৰণে আপুনি কেতিয়াও নাভাবিব যে আমি ছবিখন নেচাওঁ কাৰণ আমি ৰুদ্ৰৰ ছবিখন চাব লাগিব আৰু সফলতা আনিব লাগিব কাৰণ আমাৰ অসমীয়া ছবি তেতিয়াহে উন্নতিৰ পথত আগবাঢ়িব